যে আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছিল তেতিয়া আমাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যেহেতু আমাৰ সদৌ অসম ছাত্ৰ সন্থাই অসমৰ প্ৰতিখন জিলা ছাত্ৰ সন্থাত সাংগঠনিকভাৱে কাম কাজসমূহ চলি আহিছে বা সদায় চলি থাকিব সেই অনুপাতে আজি আমি বিটিআৰ অঞ্চলৰ বিটিআৰ অন্তৰ্গত যি 5খন জিলা ছাত্ৰ সন্থা আছে এই 5খন জিলা ছাত্ৰ সন্থাক আমি সাংগঠনিক ভ্ৰমণ কাৰ্যসূচী আমি ৰূপায়ণ কৰিলোঁ সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি সহকাৰী সাধাৰণ সম্পাদক শিক্ষা সম্পাদক প্ৰমুখ্যে কৰি প্ৰায় আমি 10 জনীয়া এটা প্ৰতিনিধি দলে আমি বিটিআৰ অঞ্চলৰ প্ৰতিখন জিলা ছাত্ৰ সন্থাত গৈ আমি সাংগঠনিকভাৱে কাম কাজৰ আমি পৰ্যালোচনা কৰিছোঁ ইতিমধ্যে যোৱাকালি আমি সদৌ ওদালগুৰি জিলা ছাত্ৰ সন্থা সদৌ তামুলপুৰ জিলা ছাত্ৰ সন্থা আৰু আজি আমি সদৌ বাক্সা জিলা ছাত্ৰ সন্থা আৰু চিৰাং জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ সৈতে অসম উন্নতি সভা অসম সেনা আৰু স্থানীয় বহু ব্যক্তিৰ সৈতে আমি কথা বতৰা পাতিছোঁ বিভিন্ন সমস্যাসমূহক লৈ আৰু আজি আমি কোকৰাঝাৰ জিলা ছাত্ৰ সন্থাৰ এই ভৱনত আমি উপস্থিত হৈছোঁ মূলতঃ আমাৰ এইটো এটা সাংগঠনিক ভ্ৰমণ কাৰ্যসূচী তাৰ লগে লগে এই অঞ্চলৰ ৰাইজৰ যি সমস্যা সেই সমস্যাসমূহ আমি বুজ লৈছোঁ অনাগত সময়ত যাতে আমি এই কামসমূহ একেটাই আমি আগুৱাই লৈ যাব পাৰোঁ আৰু ইতিমধ্যে আপোনালোকে গম পায় যে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ সৈতে আমি একেলগে কাম কৰি আহিছোঁ আৰু নিখিল বড়ো ছাত্ৰ সন্থা সদৌ অসম ছাত্ৰ সন্থা একেলগে যি ভাতৃত্ববোধেৰে আমি এই বিটিআৰ অঞ্চলৰ যি সমস্যা আছে এই সমস্যাসমূহ যাতে আমি আগুৱাই লৈ যাব পাৰোঁ একে সময়তে আমাৰ সাংগঠনিকভাৱে আমাৰ যি ধৰণে আমি কাম কাজসমূহ কৰি আহিছোঁ এই কামসমূহ পৰ্যালোচনা কৰিলোঁ অনাগত সময়ত বিটিআৰ অঞ্চলত যাতে সদৌ অসম ছাত্ৰ সন্থাই সাংগঠনিক কাম কাজসমূহ অধিক তীব্ৰতাৰে আমি কাম কাজসমূহ কৰি যাব পাৰোঁ তাৰ কাৰণে আমি আজি এই 5খন জিলা আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধি দলে আমি ভ্ৰমণ কৰিছোঁ আৰু ইয়াত আপোনালোকে ইতিমধ্যে আমাৰ আজি কোকৰাঝাৰ জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ সৈতে আমি আলোচনাত মিলিত হ'ম যাতে অনাগত সময়তো এই কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ছাত্ৰ সন্থাই অনাগত দিনত ৰাইজৰ হৈ সমন্বয় আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয় এই ভূমি যিহেতু কোকৰাঝাৰ সমন্বয় বাৰ্তালৈ যাতে আমি একেলগে আগুৱাই যাব পাৰোঁ একেলগে কাম কৰি যাব পাৰোঁ তাৰ কাৰণে আমি আজি এই বৈঠকত আমি উপস্থিত হৈছোঁ হ'ব ঠিক আছে देखियाजुलि बाथासिपुर हालामनि रायजो राजाफोरनि थाखाय गोनांथार फोसावथाय देखियाजुलि बाथासिपुर हालामनि आबि सेन्टार साखाथियाव थानाय बर' बिजोंनि फरायसालि दानसोरां एकाडेमियाव 2025-2026 बोसोरनि थाखाय गोदानै फरायसाफोरनि मुं थिसननाया सोलिगासिनो दङ बे फरायसालियाव थाखो बिथराइनिफ्राय लानानै थाखो 9सिम मुं थिसननो हागोन 2020 मायथाइयाव गायसनजानाय बे दानसोरां एकाडेमियाव नोंथांमोनहा नांगौ रोखोमनि फोरोंथायनि खाबुफोरखौ मोननो हागोन जेरै फराफारि फोरोंनायनि अनगायैबो कम्पिउटार सोलोंनाय गेलेनाय आलादा थाखो फोरोंनाय जेरै इंराजि आरो हिन्दी आयदानि सायावबो जर'खायै फोरोंथाय होनाय जायो बेनि अनगायैबो हौवासा आरो हिन्जावसाफोरनि थाखाय आलादा हस्टेल थानायनिबो खाबु दङ बेजों लोगोसेनो फरायनायाव उन जानानै थानाय एबा गोसोआव लाखिनो हायै फरायसाफोरखौ आलादायै फोरोंनायनिबो खाबु होनाय जादों मख'नो गोनांदि बिथराइ थाखोनि मुं थिसननायखौ बेसेन लायालासे थिसननाय जादों बेनिखायनो गोसो गुदुं दिथागिरि नोंथांमोनहा गाव गावनि गथ'फोरखौ दानसोरां एकाडेमियाव मुं थिसननो गोसो दङब्ला थिसननो हागोन दानसोरां एकाडेमियाव मुं थिसननो थाखाय नोंथांमोनहा 9704557550 एबा 88764802118 जानबुं अनजिमायाव फोनांजाब खालामनानै सुलाद लानो हागोन